बाव खनसे फिन फैफिनलायनाय जाबाय फार्स्ट टाइम भिडिअखौ जागायनायनि सिगां ना जायफ्रा नैबे भिडिअखौ नायनो मोजां मोनो आं बार बार बुंबाय थादों जायफ्रा नायनो मोजां मोनथारो बिथांमोना नायबानो जाबाय आरो जायफोरा नायनो मोजां मोना स्किपजों लोगोसे आनफल' खालामनानै गालांनायखौ दाबाव दा दिनैनि नैबे मोनसे भिडिअ बिल्कुल UPPL नि उल्था बाथ्रा बुंनाय ना आरो प्रमद बर'नि सायाव फंसेब्लाबो बाथ्रा बुंलांनोखौ नाजागोन आरो बै जायगानि मानसिफ्रा समस्थिनिनो भिडिअ फुटेज दिनै गोबां पर्टेलाव दामनायखौ नुदों जायहा UPPL नि पर्टेलफोरना बिथांमोना दामाखै बा नुवाखै बिथांमोननि चेनेलाव दामनाय लगे लगे नोङो जोंना बिथां C.E.M प्रमद बर'निफ्राय माखासे माबाफ्रा मा होननानै बुङो माखासे अफारफ्रा बा माखासे अपसनफ्रा नियम नितिफ्रा सिफायनाय जागोन ब्रेक खालामनाय जागोन थ' ओंखायनो जायखिजाया आंनि बे मोनसे भिडिअखौ मोननै चेनेलावहाय दामनायखौ नुनो मोन्दों आं बुंनो थांला बे मोननै चेनेलनि मुंखौ बे भिडिअआ दालांनि थाखायसो बुंनाय दे दा जोंना नैबे BTR नि 2025 नि केम्पेना सफैयाखैनो दानो कमप्लेन बा रायजो राजानि नोजोरावहाय ना माखासे बाथ्राखौ जों बुंनायखौ जों नुनो मोनबाय दालां बानायनायनि सायावहाय जेनेब्ला बै समाव मालाय BPF सरकारा बानायासै नालाय मालाय थांबाय सेकेन्ड टाइम बानायनायनि मोनसे खाबु थायोमोन नालाय दा रायजो राजाया नैबे जोंनिया बिथां प्रमद बर' C.M बिथाङानो बुंदोंमोन सुइजारलेण्ड ना बा बायदि रोखोम बानायगौमोन सुइजारलेण्ड बानायनायनि सिगांनो दा गामि ओनसोलाव जोंनि दालांफ्रा मा अबस्था दं जों दैलाङा सफैबाय दैलां सफैनाय लगे लगेनो दालाङाथ' बायखागोन साभाबिक गथ'फोरा माजों थांगोन स्कुलाव थांनाय ओमफ्राय बाजार थांनाय बिसेसकय जायफ्रा आइजो ना बिथांमोनखौ हस्पिटालाव लांनो थाखाय 108 दा माबोरै थांगोन रायजो राजाफ्राबो माखासे खोथाखौ बुंनायखौ जों नुनो मोनदों थ'दे बिदिब्ला जों एसे नायनानै लानि रास्ताটো মানে দলংখন অতি দৰকাৰ আৰু একদম অতি সোনকালে যিমান পাৰে সোনকালে দলংখন কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে চৰকাৰে কাৰণ মই ৰাতিপুৱা ৰঙিয়া গ'লো সিফালেদি ঘূৰি গ'লে বহুত দূৰ হয় কিমান কিলোমিটাৰ ঘূৰিব লাগে বহুত দূৰ মোটামুটি 15 কিলোমিটাৰ ঘূৰি যাব লাগে এইটো ৰাস্তা দি গ'লে তাৰমানে মোটামুটি 5 কিলোমিটাৰ মানে হেৰি শ্বৰ্ট হৈ যায় ৰঙিয়া ফালৰ পৰা আহিলে কিন্তু আমি তাৰমানে ইফালে দি অহা যোৱা কৰোঁ ইফালে গ'লে বাগডোবা পায় বাগডোবাৰ পাই কেলাং চতাৰ বা কাউৰ বাহা বহুত ওচৰ হয় ইফালে গ'লে ওচৰ হয় চাৰিচকীয়া গাড়ীটো নিব নোৱাৰি ইফালে পানী হ'লেতো আৰু যাবই নোৱাৰি এই ৰাইজে এতিয়া আজি মানে বাহৰ মানে ব্যৱস্থা কৰি দিছে সিহঁতে নিজৰ খৰচা দি মানে বনাইছে কেইদিন যাব এই দলংখন বাহৰ দলংখন মোটামুটি 6 মাহ তাৰপৰা মানুহ আকৌ যাব নোৱাৰিব আপোনালোকৰ যাতায়াত কেনেকৈ চলে যাতায়াতটো একদম বেয়া বহুত বেয়া আৰু অহা যোৱা কৰিবই নোৱাৰি ইফালে মানে ঘূৰি যাব লাগে বহুত ৰঙিয়া হৈ ঘূৰি যাব লাগে চাৰিআলি হৈ ঘূৰি যাব লাগে বহুত খৰচ পৰি যায় ইফালে গ'লে আমাৰ আধা লিটাৰ তেলতে হৈ যায় ৰঙিয়া চাৰিআলি হৈ ঘূৰি গ'লে মোটামুটি 1.5 লিটাৰ তেল লাগে অত্যন্ত খৰচ বাঢ়ি যায় সেইকাৰণে চৰকাৰক মই অতি সোনকালে অনুৰোধ জনাইছোঁ এই দলংখন যেন অতি সোনকালে শীঘ্ৰে তাৰমানে কাম কৰি দিয়ে যেন পকী কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন দামৰ কিন্তু ৰাইজে একদম মানে আপত্তি কৰি আছে ছাৰ আপোনাৰ কাৰণে আমি গাঁৱে গাঁৱে ঘূৰি আপোনাক ৰাইজে ডাঙৰ দীঘল কৰিলোঁ গতিকে আলাদা ভিতৰত এই দামৰখন যদি এনেকুৱা বেকাৰ হৈ থাকে সমূহ ৰাইজে আপোনাক যোগদান নিদিব গতিকে তাড়াতাড়ি এই তালতে আপুনি দামৰখন জৰুৰ পঠাই দিয়ক এইটো হ'ল 3 নম্বৰ চুৰপাৰা গাঁৱৰ মানুহ আহন জন কৰে ইফালে নাওকাটা সিফালৰ পৰা আহে বালাবাৰী এনেকৈ সম্পূৰ্ণতে একেবাৰে ইফালে আহন জন কৰে ইফালে একে নাৰামাৰি বাগডবা এনেকৈ সম্পূৰ্ণতে একেবাৰে ৰঙিয়া ইফালৰ পৰা আহে কত মানে হাৰাশাস্তি হৈ যায় গতিকে চুলিবিলাক আৰু স্কুলত আহন জন কৰাৰ কাৰণে আমি কষ্ট পাওঁ মই নিজেই দেখা পাই পেলাই কষ্ট পাই আছোঁ গতিকে সেইখন দামল আপুনি আমাৰ প্ৰমদ বড়ো ছাৰে একদম মানে জৰুৰ ইবাৰে ব্যৱস্থাটো কৰক ৰাইজে এইটো মানে ৰিপেয়াৰিং হিচাপে বনোৱাটো হয় গতিকে বাহৰ দলংখন গতিকে এই হিচাপত যদি তেওঁলোকে যদি আলাদা ভিতৰ এখন আনি পেলাই যদি ৰাইজক যদি সামৰি নলয় তেতিয়াহ'লে ৰাইজে কি বুলি ভাবিব কি বুলি চলিব আজি অন্য মিটিঙত ডাঙৰ ডাঙৰ ফাণ্ডবিলাক কথা কৈছিলে সেইবিলাকো মানে হোৱা দেখা পোৱা নাই আমি কি কাৰণত গতিকে এতিয়া বৰ্তমান
এই আমাৰ বৰকচলা সত্ৰত বিদ্যুৎ এই ৰথটো মেইন ৰথটো অতি জলদি ইবাৰে আপোনালোকে ব্যৱস্থাখন কৰক নহ'লেতো আহি আছে আমাৰ ভোটৰ এলেকা বা কিবা এলেকা সেইটো চিন্তা কৰি পেলাই আপোনালোকে পঠাই দিয়ক লগা হ'ল দলংখন হয় আমি তাৰমানে এইখন গাঁও বৰকচলা গাঁও বুলি কয় এখন তাৰমানে এনেকুৱা মানে আমাৰ কষ্ট হয় এই দলংখন যে কিয় হোৱা নাই আমি তাৰমানে এই দলংখন হোৱাটো বহুত মানে বছৰে হৈ গ'ল হোৱাটো কামনা কৰি থাকোঁ কিন্তু যেতিয়া মানে ইলেকশ্যন আহে এই সময়ত মানে আমাক কয় ভোটটো মোক দিয়ক বুলি কয় যেতিয়া আমি দিওঁ যেতিয়া দি পেলাই জয় হয় তাৰপিছত আমাক মানে এইখন দলংটো মানে ফিৰিয়ে নাচায় আমিতো জয় কৰি দিওঁ আমাক মানে অলপ হেৰি কৰিয়ে মানে নাচায় এইখন দলং এইকাৰণে আমি বৰ দুখ কৰোঁ যে মানে একবাৰ যদি বৰষুণ দিয়ে এতিয়াতো বাৰিষা দিন আহি আছে এতিয়া যদি বৰষুণ দিয়ে তেতিয়া মানে একবাৰ বৰষুণ দিলে মানে ইফালে যাব নোৱাৰা হয় আৰু এইখন দলংটো মানে ভাঙিয়ে যায় থাকে আৰু এইখন পূৰা মানে মেইন ৰাস্তা এইটো আমাৰ এইটো মানে এইখন ৰাস্তা পূৰা তামোলপুৰ আপটো ইফালে গুৱাহাটীও যাব পাৰে এইটো পূৰা জৰুৰী ৰাস্তা এইটো একদম ৰাইজৰ কাৰণে আমাৰ অকল মাত্ৰ বৰকচলাৰ কাৰণে নহয় এই পূৰা চাৰা চাইডৰ ৰাইজৰ কাৰণে এইখন মানে ৰাস্তাৰ দলংটো হ'ব লাগে আমি ভাবিছিলোঁ কিন্তু এই CC ব্লকটো নহ'লেও এইখন দলংটোহে কৰিব লাগিছিল আমাৰ কাৰণে কিন্তু ৰাস্তাটোত দলং হোৱা নাই য'ত দলংহে হ'ব লাগিছিল এইটো মানে RCC দলং মানে যিটো নকৰাকৈ মানে খালি এই CC ব্লকটো দি থৈ দিছে CC ব্লকটো দি থ'লে কি হ'ব আমাৰ এই যদি ব্ৰিজখন নাই দলংখন নাই তেতিয়া আমি কোহাই পাৰ হ'ম ইফালে কিমান মানে দুনিয়াৰ মানুহটো আহে ছাত্ৰ ছাত্ৰীবিলাক আহে স্কুলত যাবৰ কাৰণে তেতিয়া মানে যাব নোৱাৰে তেতিয়া আমি কি কৰিব লগা হয় চাইফালে থাকিব নোৱাৰোঁ চলিবিলাক তেতিয়া আমি চাইকেলটো পাৰ কৰি দিব লগা হয় আৰু এইফালে বাইক আহিলেও বাইকবিলাক আমি ঠেলি দিব লগা হয় আৰু এইফালে বেটাৰী গাড়ী আহে তেওঁলোককো আমি ঠেলি দিব লগা হয় এই ৰাস্তাত ইফালে পানী হয় এই ৰাস্তাত তাৰমানে পানী হ'লে যাব নোৱাৰে দলংখনতো নৰিয়ে যাবা এতিয়া আমি এই মেৰামতি কৰাৰ কাৰণেহে আজি যাব পাৰিছে আমি নিজৰ ৰাইজৰ পইচাই দি আমি খৰচা কৰি পেলাই এইটো দলংটো বনাইছোঁ আৰু এনেকুৱা বনাই থাকোঁ আমি তেখেতেতো MCLA আমাৰ এই পবিত্ৰ বড়োইটো এতিয়া তেখেতে ল'ব মানে চাবই নাহে এইখন ৰাস্তা তেখেতে জানিয়ে এইটো যে মানে এখন ইয়াত দলং লাগিছিল সেইটো ইতিমধ্যে তেখেতে জানিয়ে আগৰ পৰা ইফালে অহা যোৱা কৰে তেতিয়া মানে চায়ে যায় তথাপি এখন দলং যে দিব লাগে তেওঁৱে মানে নাজানে তেওঁৱে কৈছিল প্ৰথম মানে যেতিয়া মানে ইলেকশ্যন খেলিছিল পবিত্ৰ কুমাৰ বৰুৱাই তেওঁ কৈছিল মানে মোক জয়যুক্ত কৰক ভোটত মই প্ৰথম মানে আপোনালোকৰ এই দলংখনে মই কৰি দিম মই বেলেগ মানে নকৰাতে এইখন দলংটো মই প্ৰথম একদম আপোনালোকৰ এই গাঁৱৰটো দলংটো মই বনাই দিম মোক খালি জয়যুক্ত কৰি দিয়ক এনেকৈ বুলি হ'লে আমাক মানে কোৱা কাৰণে আমিও মানিছিলোঁ দিছিলোঁ আমি ভোটটো জয়যুক্ত হৈ গৈছে তেখেতক আমি জয়যুক্ত কৰি দিলোঁ এতিয়া জয়যুক্ত হোৱাৰ পিছত তেখেতে মানে এইটো দলংখন যে হ'ব লাগে আজিক লাগি খবৰে নাই এনেকুৱা অৱস্থা আৰু এতিয়া আমি এনেকৈ কষ্ট ভোগ কৰিব লগা হৈছে এতিয়া হয় এনেকুৱা হৈছে এতিয়া আমি এইখন দলঙৰ কাৰণে এতিয়া বহুত মানুহে আহে আকৌ গাড়ীখন আহি পেলাই আকৌ পিছুৱাই যাব লগা হয় কিছুমান মাৰুতি লৈ আহে কিছুমান মানে এল্টো লৈ আহে কিছুমান হেৰি লৈ আহে টেম্পো তেতিয়া মানে পাৰ হ'ব নোৱাৰে সেইকাৰণে ফিৰি যাব লাগে আমি বহুত দুখ কৰোঁ আমি মানে বেয়া লাগি যায় এখেতে বহুত দূৰৰ পৰা আহিছিল আহি পেলাই এইখিনিত মানে আহি এইখিনিত মানে কোনা লাগি গ'ল সেনে বুলি আমি দুখ কৰোঁ আৰু তাৰপিছত বেচেৰাটো আৰু ঘূৰি যাব লগা হয় তেখেতে বা ক'ৰ পৰা আহি